নমস্কাৰ বন্ধুসকল গৌতম ব্লগ চেনেলটিলৈ আপোনালোকক স্বাগতম বন্ধুসকল আজিৰ ভিডিঅ'টিৰ দ্বাৰা আমি জানিম অসমীয়া সিনেমা জগতৰ জনপ্ৰিয় অভিনেতা তপন দাস আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে যদি তেওঁৰ বায়োগ্ৰাফিৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহলে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক বলক তেনেহলে আমি বেছি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ বন্ধুসকল জনপ্ৰিয় অভিনেতাজন জন্ম হয় 11 জানুৱাৰীত 1962 চনত গুৱাহাটীত তেওঁ হাইস্কুলত পঢ়ি থকাৰ সময়ত গুৱাহাটীৰ বিভিন্ন নাটকত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল তেওঁ 1980 চনৰ পৰা অভিনয় জগতত জড়িত হৈছিল তেওঁ প্ৰথম পুলক গগৈৰ দ্বাৰা পৰিচালনা সেন্দুৰ নামৰ সিনেমাখনৰ যোগেদি 1984 চনত অভিনয় জগতলৈ আহে ইয়াৰ পিছত তেওঁ বৰ্তমানলৈকে 20 খনৰো অধিক সিনেমাত অভিনয় কৰিছে ইয়াৰ উপৰিও কোহিনুৰ বৰদৈচিলা শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে আৰু তেওঁ হেঙুল থিয়েটাৰত তেওঁ পৰিচালক ৰূপেও কাম কৰি আহিছে বন্ধুসকল জনপ্ৰিয় অভিনেতা তপন দাস বৰ্তমান ভ্ৰাম্যমানৰ লগতহে জড়িত হৈ আছে তেখেতে বৰ্তমান সিনেমা জগত বা কোনো সিৰিয়েলৰ লগত জড়িত নাই তপন দাসে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী পুৰপী শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰীগৰাকীয়ে বিবাহ হোৱাৰ পাছৰে পৰা অভিনয় জগতৰ লগত জড়িত হোৱা দেখা নাই তথাপি 2009 চনত লক্ষ্মী ভিচিডি খনৰ বৰষাৰ মাকৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান তেওঁ অভিনয় জগতৰ লগত জড়িত নাই বন্ধুসকল জনপ্ৰিয় অভিনেতা তপন দাস আৰু পুৰবী শৰ্মা দাসৰ এগৰাকী কন্যা সন্তান আছে তেওঁলোকৰ সন্তানটিৰ নাম হৈছে ৰাগিনী দাস ৰাগিনীয়ে বৰ্তমান গুৱাহাটীৰ ৰয়েল গ্লোবেল স্কুলত পঢ়ি আছে আৰু তেওঁ বৰ্তমান 7ম শ্ৰেণীৰ ছাত্ৰী বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানে আছিল জনপ্ৰিয় অভিনেতাজন আৰু লগতে তেওঁৰ পৰিয়ালটিৰ বিষয়ে জানি কেনে লাগিল কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু লগতে আপোনালোকৰ প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি জানিবলৈ তলৰ কমেন্ট বক্সত তেওঁলোকৰ নাম লিখক সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানে আছিল ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিল যদি ভিডিঅ'টি চাই ভাল লাগিল তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব কিয়নো এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেটসমূহ আপুনি সকলোতকৈ আগতীয়াকৈ সদায় পাই থাকিবৰ বাবে ধন্যবাদ